নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে ৱেলকাম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকে ভিডিঅ'টো চাই থাকক আজি মই বিএড কৰা ঠাইখনলৈ গৈ আছোঁ তাত আমি আজি যিসকল আমাৰ চতুৰ্থ ষাণ্মাসিকৰ বিএডৰ বিদ্যাৰ্থী আছিলে তেওঁলোকে সকলোৱে আমি মিলি আজি গছপুলি ৰোপণ কৰিম ভিডিঅ'টো চাই থাকিব আৰম্ভণিৰ পৰা শেষলৈকে এয়া আমি পাছালি পাই গ'লোহি আহি পাছালি হয় আমি গাইডৰ আহি পাই গ'লোহি বৰ্তমান সকলো দেখাবলৈ চেষ্টা কৰিম ভিডিঅ'টো চাই থাকক এয়া গছৰ পুলি হয় আমি গছৰ পুলি ৰোপণ কৰিম সকলোৱে মিলি কালি সুধিছে এয়া আমাৰ প্ৰশিক্ষাৰ্থী জয়ন্ত কুমাৰ ছাৰে গছপুলি ৰোপণ কৰিছে লগতে আমাৰ গায়ন ছাৰেও গছপুলি ৰোপণ কৰিছে আজিও প্ৰখ্যাত হৈ আছে হয় নহয় বুৰঞ্জী এই মোৰতো নিজৰটো মাৰি দিয়া এটা আৰেতো নাই ৰে বৰজন মোক অকিটো পাৰি বহুত দূৰ ছিল এমনা মোক ফোন কা পক মই বলে যাম দিয়া আহিব না অলপ হেৰি কৰি দিয়ক এইটো কি পুলি ছাৰ পেৰামলখি অঁ থোপা লাগে আমাৰ আজি কি কাৰ্য হৈছে এইটো আমাৰ প্ৰাক্তন যিসকল বিএড ট্ৰেইনি আছিলোঁ হয় আমি ইতিমধ্যে ফ'ৰ্থ ছেমিষ্টাৰ শেষ কৰিলোঁ সেই প্ৰশিক্ষাৰ্থীসকলৰ যোগেদি ডায়েটৰ বাউণ্ডাৰীৰ কাষত আমাৰ প্ৰাকৃতিক পৰিৱেশ তথা নেচাৰেল যিটো ভাৰসাম্য ৰক্ষা কৰিবৰ কাৰণে আমি 150জন প্ৰশিক্ষাৰ্থীয়ে প্ৰত্যেকে একোটিকৈ গছপুলি ৰোপণ কৰি প্ৰকৃতিৰ সংৰক্ষণ প্ৰকৃতিৰ যিটো পৰিৱেশ সংৰক্ষণৰ কাৰণে এক অকণমান প্ৰচেষ্টা চলাইছোঁ যাতে এই প্ৰচেষ্টাৰ যোগেদি আমাৰ পৰিৱেশ কিছু হ'লেও ৰক্ষা হয় তাৰ কাৰণে অকণমান আমি চেষ্টা কৰিলোঁ এনেধৰণে আমি আশা ৰাখিছোঁ যে আমাৰ পিছত অহা প্ৰশিক্ষাৰ্থীসকলেও এই পৰিৱেশ ৰক্ষাৰ কাৰণে কিছু চেষ্টা কৰে তাৰ প্ৰতি মই কিছু অনুজসকলৰ প্ৰতি আহ্বান জনালোঁ ইমানকে ক'লোঁ ধন্যবাদ ছাৰ এই জাতীয় বিশেষকৈ ফল মূলে আৰু গছ আমি বৃক্ষ ৰোপণ কৰাৰ কথা আছিলে আৰু ইতিমধ্যে আমাৰ এই ট্ৰেইনিঙো শেষ হৈছে চতুৰ্থ ষাণ্মাসিকৰ আমি পৰীক্ষা দি আজৰি হ'লোঁ আৰু আজি আমি সেই প্ৰশিক্ষাৰ্থীসকলে এই কাৰ্যসূচীটো হাতত লৈছোঁ আৰু আশা ৰাখিছোঁ আমি আমাৰ পুলিসমূহ আমি ভালধৰণে জীৱিত ৰখাত আৰু প্ৰতিপালন কৰি ডাঙৰ কৰাত আমি প্ৰত্যেকজন যাতে প্ৰশিক্ষাৰ্থীয়ে দায়িত্ব নিজে লয় সেইটো আমাৰ এটা প্ৰতিশ্ৰুতি বুলি ক'ব লাগিব আৰু হয় ছাৰ গতিকে আমি এনেধৰণে আমি কামবিলাক কৰিছোঁ আৰু এইটো এটা মহৎ কাৰ্যসূচী বুলিয়ে ক'ব লাগিব হয় গতিকে কৰিবলৈ পাই আমি সঁচাকৈয়ে আনন্দিত হৈছোঁ ভাল লাগিছে তাতে আমাৰ অসমীয়া মানুহৰ এটা কথা আছে যে অসমীয়া মানুহে য'তে ঘৰ এটা বনায় ততে বাৰী এখন পাতে আৰু তাতে গছ ৰুৱায় কিন্তু পাঁচজনে 10টা গ্ৰুপ বনাই আমি 10বিধ গছৰ পুলি আজি ৰোপণ কৰিছোঁ তাৰ গোটেইখিনি ফল মূল লগা গছৰ পুলি হয় যেনে কঁঠাল আম কৰ্দৈ শিলিখা আৰু আমলখি এনেকৈ মধুৰি এনেকৈ আমি 10বিধ গছৰ পুলি ৰোপণ কৰিছোঁ 5টাকৈ 50জন প্ৰশিক্ষাৰ্থীৰ নামত আমি 50টা পুলি ৰোপণ কৰিছোঁ আৰু সেই 5টাকৈ আছে মানে
এবিধৰ 5 টকা আমি একেৰাহে ৰুই গৈছোঁ। মাজে মাজে আমি চোৱা চিতা কৰিম, কাৰণ আমাৰ প্ৰতিটো ৰোল নম্বৰ এগেইনষ্টত এটাকৈ পুলি ৰোৱা হৈছে। গতিকে তাৰ দায়িত্ব আমি প্ৰত্যেকে ল'ম। মোৰ ৰোল নম্বৰ 6, মোৰ জেগাত মই যিটো পুলি ৰুইছোঁ সেইটো মই চাম, আৰু সেইটো চাবলৈ হয়তো যদি কোনোবা আহিব পৰা নাই, কোনোবা এটা পুলি যদি কিবা এটা নষ্ট হোৱা দেখোঁ, তেতিয়াহ'লে মই তেওঁক জনাম যে আপোনাৰ পুলিটো অলপ নষ্ট হৈছে বা ভালদৰে ইয়াৰ বাঢ়িব পৰা নাই, তেতিয়াহ'লে অলপ সাৰ জাবৰ দিবহি। ধেমাজি ডায়েটৰ এজনী জ্যেষ্ঠ প্ৰবক্তা হিচাপে যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ। এই প্ৰকৃতিত থকা সমস্ত প্ৰাণী জগতক নিৰাপত্তা দিবৰ কাৰণে গছৰ সমান উপকাৰী আৰু একো বস্তু হ'ব নোৱাৰে। এই অনুষ্ঠানটোৰ প্ৰতি ধেমাজি ডায়েটৰ যোৱা 2 বছৰত তেখেতসকলে যিখিনি ইয়াৰ পৰা জ্ঞান বা কৌশল, যি ধৰণৰ শিক্ষণ কৌশল লাভ কৰিলে, তাৰ বিনিময়ত তেখেতসকলে আমাক কি দিব? এই প্ৰতিষ্ঠানটোৰ বাবে একোটিকৈ গছপুলি তেওঁলোকে ৰোৱাৰ যি কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে, ইয়াকে নথৈ প্ৰশংসনীয় প্ৰচেষ্টা। সমূহ প্ৰশিক্ষাৰ্থীক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, আৰু তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। লগতে অনুৰোধ জনাইছোঁ মাজে মাজে যাতে আহি এই পুলিকেইটা কেনেকুৱা ধৰণৰ হৈছে বা কেনেধৰণৰ ডাঙৰ দীঘল হৈছে তাকো যেন অকণমান তদাৰক কৰে, সেইটো মোৰ ফালৰ পৰা আপোনালোকৰ প্ৰতি আহ্বান থাকিলে। এই 2 বছৰীয়া পাঠ্যক্ৰমৰ সামৰণি পৰিছে। সামৰণি পৰত আমি অনুষ্ঠানটিলৈনো কি দি যাব পাৰিম? গতিকেলৈ একোটিকৈ আমি পৰীক্ষাৰ্থীসকলে একোটিকৈ গছ ৰুই আমি এনেকুৱা গছ ৰুইছোঁ যিবিলাক মানে ইকো ফ্ৰেণ্ডলি হয়, যে গুটি লাগে, চৰাই চিৰিকটি খাব পাৰে, ঠিক তেনেকুৱা এটা ব্যৱস্থা কৰিছোঁ। আৰু সকলো শিক্ষাৰ্থী আহি পেলাই সেউজীয়া কৰি থৈ যাম বুলি প্ৰচেষ্টা কৰিছোঁ।